নমস্কাৰ জনাইছোঁ সকলোকে আৰু সাডেনলি লগ পাই গিলোঁ মোৰ মৰমৰ ভাজনী মানে খুদুৰ আমেৰিকাৰ পৰা আহিছে আৰু ভা কি কিবা ক'বা নেকি মানে বহুত ভাল লাগিছে ইয়াত আহি পেলাই সব প্ৰগ্ৰামবোৰ চাই আছোঁ নাচ গান মিউজিক খোৱা বস্তু কাপোৰ বিকি আছে আৰু সবৰ লগত চিনাকি হৈ আছোঁ ইমান ভালকৈ মাতিছে মোৰ বহুত ভাল লাগিছে আৰু স্পেচিয়েলি মই ভাগ বহুত বেছি ভাল পাইছোঁ কাৰণ এইকেইদিন মানে নিউজটোতো চাই আছোঁ লগতে আমাৰ যিমানখিনি ৰাভা মানে ট্ৰেডিশ্যনেল আছে সেইবিলাক গোটেইখিনি প্ৰচাৰ কৰাৰ কাৰণে আৰু আশা কৰিছোঁ ভাজনে আমাৰ যিমানখিনি ৰাভাসকলৰ থলুৱা খাদ্য আছে সেইবিলাকক প্ৰচাৰ কৰিব আৰু নট অনলি ৰাভা যিমানখিনি অসমত জাতীয় সংস্কৃতি আছে সেইটো বিষয়ে আগবঢ়াই লৈ যাব বহুত বেছি থেংক ইউ পাম আপোনাক লগ পাম বুলি ভাবিছিলোঁ আৰু লগ পাই গ'লে ভাল লাগিল আমেৰিকাৰ কিবাটো লগ পাই গ'লোঁ বহুত বেছি ভাল লাগিল আৰু ভাজনীৰ পৰা বহুতো কথা জানিব লগা আছে কাৰণ ভা মানে কেনেকৈ আপুনি আমেৰিকাতে জন্ম হৈছিলে নে কেনেকুৱা সেইটো আপুনি অলপমান জনাই দিবা আৰু অসমৰ ৰাইজক মানে এতিয়াহে মোৰ প্ৰথমবাৰ আহিছোঁ অসমলৈ মই তাত US-ত জন্ম হৈ পেলাই তাত ডাঙৰ হৈ পেলাই অকল ঘৰতে কথা কওঁ অসমীয়াত মানে ফোন মাৰি মাকৰলৈকে অসমীয়া কওঁ আৰু ভাজনীয়ে বহুত বেছি অসমীয়া স্পষ্টকৈ ক'ব জানে হয়তো আমিও সিমানখিনি নাজানো যিটো ভায়ে জানে আৰু বহুত মানে বহুতেই ভাল লাগিল কি ক'ম Thank you. Welcome.